হেল্ল' গাইজ সকলোকে মোৰ ৰিয়েল ফেক্ট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ পোনপ্ৰথমে। আজি মই লৈ আহিছোঁ পুনৰ এটা নতুন তথ্য যিটো নেকি জানিলে আপুনি আচৰিত হ'ব। হিউমেন চাইক'লজিৰ বিষয়ে আমি সকলোৱে কিবা নহয় কিবা এটা হ'লেও জানো নিশ্চয়, কিন্তু আজি মই লৈ আহিছোঁ কেইবাটাও নতুন তথ্য যিকেইটা জানিলে আপুনিও আচৰিত খাব। হয়, সঁচাকৈ। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হিউমেন চাইক'লজি অনুসৰি জীৱনত যেতিয়া আমি বুজি পোৱা হওঁ, তাৰপিছত যাকে যিমানবাৰ ভাল নাপাওঁ কিয় প্ৰথম ভাল পোৱা সদায় মনত থাকে, যি নেকি ভালেই হওক বা বেয়াই হওক। কথাটো এবাৰ ভালকৈ ন'টিছ কৰকচোন আপোনালোকে, নিশ্চয় মনত পৰিব আপোনাৰ প্ৰথম ভাল পোৱাজনৰ বিষয়ে। যদি সঁচাকৈ মনত পৰিছে আপোনাৰ পুৰণি স্মৃতিবোৰ, তেন্তে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। এটা কথা মন কৰিব, আমি পুৰণি কথাবোৰ যিমানে নিজৰ মনৰ মাজত ৰোমন্থন কৰোঁ, আমাৰ মেমৰি পাৱাৰ সিমানেই বাঢ়ি যায়, কিন্তু ভালবোৰৰ বেয়াবোৰৰ কথা ক'বলৈ মই যোৱা নাই। আৰু হিউমেন চাইক'লজিয়ে কয়, যিজন ব্যক্তিক আমি সকলোতকৈ বেছি ভাল পাওঁ, সেইজন ব্যক্তিক 3 দিনতকৈ বেছি দিনলৈ বেয়া পাই থাকিব নোৱাৰোঁ। যদি আপুনি 3 দিনতকৈ বেছি দিন বেয়া পাই আছে, তেন্তে আপুনি জানি লওক এয়া আপোনাৰ প্ৰকৃত ভাল পোৱা কেতিয়াও হ'ব নোৱাৰে। এই ভাল পোৱাত ক'ৰবাত নহয় ক'ৰবাত এটা সুৰুঙা আছে, যিটো স্বাৰ্থৰ লগত জড়িত থাকে। আৰু এইটো মই কোৱা কথা নহয়, এইটো হিউমেন চাইক'লজিয়ে কোৱা কথা। আমি সকলোৱে জানো বা আমি সৰুৰে পৰা এই শিক্ষা পাই আহিছোঁ ডাঙৰসকলৰ পৰা, যে আমি যাক যি ব্যৱহাৰ কৰোঁ তেওঁ আমাক একে ব্যৱহাৰ কৰিব। বাট হিউমেন চাইক'লজি থিয়ৰীত এইটো পচিবল কেতিয়াও হ'ব নোৱাৰে, কাৰণ সকলোৰে ব্যক্তিত্ব একে নহয়। যেনে ধৰক, আপুনি যদি কাৰোবাৰ এজন মানুহক বেয়া পাই আছে আৰু সেইজন মানুহক সহায় কৰিব নিবিচাৰে, কিন্তু এদিনাখন চাব সেইজন মানুহে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। এনেকুৱা বহুত উদাহৰণ আছে। সকলোৱে এবাৰ মনত পেলাওকচোন, ক'ৰবাত কেতিয়াবা আপুনি কাৰোবাক সহায় কৰিছে নেকি? নে আপুনি কাৰোবাৰ পৰা সহায় পাইছে নেকি, যি নেকি আপুনি আশাই কৰা নাছিল সেই সহায়ৰ? আৰু যদি আপোনালোকে কাৰোবাক সহায় কৰিছে, তেন্তে নিশ্চিত থাকক আপোনাকো এদিন সহায় কৰিব কোনোবাই নহয় কোনোবাই। এইটো মই কোৱা কথা, মই ভাবোঁ তেনেকৈয়ে। যদি মই কাৰোবাক সহায় কৰোঁ, এদিন নিশ্চয় মোকো সহায় কৰিব, এইটো মোৰ মনে কয়। আৰু এটা কথা, যিজন ব্যক্তিক আপুনি সহায় কৰিব, সেই মানুহজনৰ পৰা আপুনি কিবা সহায় পোৱাৰ আশাৰে কেতিয়াও সহায় নকৰিব। যদি সহায় কৰে, নিস্বাৰ্থ হিচাপে সহায় কৰিব কাৰোবাক। এতিয়া মূল কথালৈ। হিউমেন চাইক'লজিয়ে এইটোও কৈছে যে যদি দুজন ব্যক্তি বহুত সময় একেলগে বহি থাকে বা কথা পাতি থাকে, তেন্তে দুয়োজনৰে মগজুৰ সম্পৰ্ক মজবুত হৈ যায়। আৰু কোনোবা এটা সময়ত নহয় কোনোবা এটা সময়ত দুয়োজনে একেলগে এটা শব্দকে উচ্চাৰণ কৰিব। এইটো হ'ল হিউমেন চাইক'লজি পাৱাৰ। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলত ছেট কৰি ৰাখিব। To take care, love you all, bye bye.